Guys, now we are in Bhutan. Here Nazrul, Mewa, Rasidul. তো গাইজ আমি এতিয়া ৰঙিয়াত আছোঁ আৰু লগৰ কেইজনমান আহি আছে সিহঁতক ৰৈ আছোঁ তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক তো গাইজ আজি এখন বেলেগ দেশ এক্সপ্ল'ৰ কৰিব গৈ আছোঁ ভূটান তো আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব এয়া মোৰ আগত যাই আছে ধন ইয়াৰ কাৰণে বহুত ৰখিব লগা হৈছে ৰাতিপুৱা আমি একেবাৰে 6টা বজাতে ওলাইছিলোঁ কিন্তু আহোঁতে 7:30 বাজিল 1 ঘণ্টা তাকে ৰখিব লগা হৈছে আৰু আপোনালোকক তো কোৱা হোৱাই নাই আমি ক'ত যাই আছোঁ তো আজি আমি যাই আছোঁ ভূটান এখন বেলেগ দেশ এক্সপ্ল'ৰ কৰিবলৈ তো আপোনালোকে চাই থাকিব তো আমাৰ আগত নজৰুল যাই আছে সি মানে ভালদৰে চিনি পায় তাৰ কুমৰিঘাটত কোনোবা আলহী আছে তো আমি এনেকৈ তাৰ পিছে পিছে গৈ আছোঁ গাইজ বাইকখন চাওক কি মজা আৰু আমি এতিয়া আহি পালোঁ ৰঙিয়া ৰেল গেট তো গাইজ এইটো ৰাস্তাত বহুত স্পীড ব্ৰেকাৰেই একদম ঘনে ঘনে স্পীড ব্ৰেকাৰ তো এতিয়া পাই গ'লোঁ গাইজ মজা ৰাস্তা একদম ফিনফিনীয়া পুৰা দাবাও গাইজ জিতু আৰু ফজি लो भाई फिर से स्पीड ब्रेकर हद है यार এইফালে মোৰ আগত চাৰ্জুল আৰু মিটি ভাই মই একদম আগত থাকিম কোনো মোৰ আগত যাব নোৱাৰা क्या है भाई मारवाएगा क्या कब से हॉर्न बजाते जा रहा हूँ ये क्या था भाई মই মানে স্পীড আহি আছিলোঁ কিন্তু মই ভবা নাছিলোঁ ট্ৰেক্টৰখন যে ৰাইট সাইড আহি যাব সো বি কেয়াৰফুল গাইজ তো এইটো ৰাস্তাত গাড়ী চলাই ভাল লাগিছে আগতে মই এইফালে অহা নাছিলোঁ আজি প্ৰথমবাৰ আহিছোঁ কিন্তু স্পীড ব্ৰেকাৰ বহুত কেইটা আছে তথাপিও কিবা এটা ভাল লাগিছে গাড়ী চলাই তো আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাব এনেকুৱা ৰাইডিঙৰ ভাল ভিডিঅ' আগলৈ আৰু দিব চেষ্টা কৰিম তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তো গাইজ এইটো হৈছে নজৰুল ভিউ দেখা আছে ই মোক আগত যোৱা মানুহ পিছ পৰি গ'ল আৰু তাৰ লগত ময়ো তো গাইজ আগৰ ফালে এটা কৰ্নাৰ আহিছে কৰ্নাৰিংটো লৈ মজা লাগিব আৰু ৰিস্কিও আছে বহুত একদম যদি হালি যায় আৰু যদি ৰাস্তাত শিলৰ গুড়া চুৰা থাকে তেতিয়াহ'লে চুচৰি যাব সেইকাৰণে গাৰ্ডবোৰ লগাই ল'ব লাগে তো এতিয়া আমি আহি পালোঁ লগৰ কেইজন ইয়াতে ৰৈ আছে তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব গাইজ তো আমি ভূটান পামেই আৰু বেছি দূৰ নাই আমাৰ লগৰ কেইটা ইয়াতে ৰৈ আছে আমিও অলপমান ইয়াতে ৰৈ দিওঁ চলি ইয়াত দেৰিকৈ হৈছিল জানা নাই এই তাক খোজচোন তাক খোজ তো গাইজ আমি ইয়াতে অলপ ৰৈ দিলোঁ আৰু আমাৰ লাইন আপ চোৱা MT-15 তো এইটো হৈছে ৰাইডাৰ ফ্ৰম আছাম তো গাইজ চাওক আমাৰ বাচান্তিজ তো এতিয়া আমি যাওঁ আৰু বেছি দূৰ নাই পামেই আৰু ভূটান তো আপোনালোকেও ভিডিঅ'টো শেষলৈ চাই থাকক এইয়া চোৱা গাইজ পালোৱে ভূটান তো এইবোৰ কিবা আলৱাই আছে মানে ভূটান পালোৱে আৰু ভূটানৰ চিম্বল চাগে আৰু এনেকৈ মানে সকলো টুৰিষ্ট প্লেচতে থাকে তো গাইজ চাই থাকক আপোনালোকে মোৰ লেফ্ট চাইডে আছে চাহ বাগান একদম ধুনীয়া হয় গাইজ তো ইয়াতে আমি ৰৈ দিলোঁ ইয়াতে ব্ৰেকফাষ্ট কৰোঁ চাহ পানী কিবা খাই লওঁ Hello guys, hello guys, how are you here? তো আমাৰ চাহ তাহ খোৱা হৈ গ'ল এতিয়া আমি যাই আছোঁ তো ভূটান গেট পালোৱে আৰু তো আপোনালোকে চাই থাকিব এয়া আমি আহি পালোঁ ভূটান ইয়াতে এন্ট্ৰি হ'ব গাইজ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লাগে ইয়াত তো ইয়াতে এখন পাছ দিব সেই পাছখনেৰে আমি ভিতৰত সোমাম তো চাই থাকক আপোনালোকে কিমানখিনি আমাক ভূটানৰ ভিতৰত সোমাব দিয়ে
কিমানখিনি এক্সপ্ল'ৰ কৰিব পাৰোঁ আপোনালোকক দেখাম, চাই থাকক। তো আমাৰ ইয়াত গেট এণ্ট্ৰি হৈ গ'ল। ইয়াত ভোটাৰ কাৰ্ডখন চাইছে, তাৰপিছত এখন পাছ দিছে, সেই পাছখনেৰে আমি ভিতৰত সোমাম। পাছখন ইয়াতে চেক কৰিব, তাৰপিছত ভিতৰত যাব দিব। তো চাই থাকক আপোনালোকে। তো গাইজ ফাইনেলি আমি ভূটান আহি পালোঁ, এখন বেলেগ দেশত। তো গাইজ চাওকচোন ভূটানখন কিমান ধুনীয়া, চাফ চিকুণ, আৰু ইয়াত পূৰা ৰুল এণ্ড ৰেগুলেশ্যনৰ সৈতে যাব লাগে। তো আপোনালোকে চাই থাকক। অলপ চলপ শ্বিলঙৰ ফিলিংছ আহিছে গাইজ। শ্বিলঙৰ দৰে একা বেকা ৰাস্তা ইয়াতো আছে। এয়া হৈছে ভূটানৰ একা বেকা ৰাস্তা। ইয়াতে গাড়ী লিন কৰি আছোঁ গাইজ, ফুল কৰ্ণাৰিং। তো আগলৈকে চাই থাকক, এটা মনেষ্ট্ৰী আছে আৰু দলং এখন আছে, লাহেকৈ পামে আৰু। তো চাই থাকক আপোনালোকে। গাইজ পাহাৰ বুলি ক'লে কিবা এটা ভাল লাগি যায় গাইজ। মোক মানে যোনে লগ নধৰক কিয় পাহাৰলৈ ফুৰিব যাব, মই মানে মিছ নকৰোঁ, যামেই গাইজ। মাউণ্টেইনছ লাভাৰ গাইজ। তো আমাৰ আবু বক্কৰ ভাই বোলে কৰ্ণাৰিং লয় আৰু মোক ভিডিঅ' কৰিব দিছে। সি ইমান সময় মোৰ আগত নাছিল, পিছফালে আছিল। এতিয়া আমি আহিয়ে পালোঁ, কৰ্ণাৰিং ল'বই নাপালে। তো গাইজ আমাৰ কলিজা গাড়ীখন ইয়াত পাৰ্কিং কৰি দিলোঁ, আৰু এতিয়া আমি আহি পালোঁ এটা মনেষ্ট্ৰী। তো মনেষ্ট্ৰীটো আপোনালোকক দেখাম। ধন কিবা অলপ কৈ নাথাকে। এইটো হৈছে মনেষ্ট্ৰী গাইজ। এইবোৰ কিবা ঘূৰণীয়া আছে, তো আপোনালোকে চাই থাকক। এয়া হৈছে আমাৰ আবু বক্কৰ ৰাইডাৰ ভাই। আৰু গাইজ এইবোৰক কি বুলি কয় নাজানো, কিবা কিবি লিখা আছে গাইজ ইয়াত। তো গাইজ কেইটামান চিনেমেটিক শ্বট ল'লোঁ। যদি ভাল লাগিছে ভিডিঅ'টোত লাইক কৰি দিব, আৰু গাইজ ছাবস্ক্ৰাইব কৰিব একেবাৰে পাহৰি নাযাব। তো ছাবস্ক্ৰাইব কৰি গাইজ বেল আইকনটো দবাই দিব। তো এতিয়া মই আবু বক্কৰৰ MT-15খন চলাই আছোঁ। তো গাইজ ইয়াৰ পৰা গাইজ এলাও নাই, আমাক ইয়াৰ পৰা ফিৰাই পঠালে। খতম, বাই বাই, টাটা, গুড বাই। এইবাৰ আমি বেলেগ এটা জেগাত যাম, এখন দলং আছে বোলে, তাত যাম। তো গাইজ আমি যিহেতু এইফালে নাহোঁ, তো আমি অলপ তেল ভৰাই লওঁ। হাফ টেংকি হৈ আছে, মই ভৰাই আনিছিলোঁ, তথাপিও ইয়াতে ভৰাই লওঁ। ইয়াতে তেলৰ দাম একদম কম হয়, 74 পাৰ লিটাৰ। Guys, now we are in Bhutan. Yeah, Nadrul. Yeah, Mewa Rasidul. Hey, say hi, bolo hi. Hey, hi.
ये सरजुल, ये जितू, ये आबू। গাইজ কেনে দম যায় দেখোন, ভয়ে লাগে। मेरा भी 350। मेरा भी 350। में तो हाँ 350। 8 लीटर मिलेगा था आपको। हाँ बाइक में 8 लीटर देता है। हाँ, हम इधर से एसपी से फ्री में देता है 4 लीटर। अच्छा अच्छा ठीक है। ओ भैया जी उधर जाने नहीं दिया, परमिशन चाहिए। से ऊपर जाओ ना, ऊपर हाँ, देगा तो हाँ, ऊपर हाँ। जाने के बहुत अच्छा है। हाँ थैंक यू। लाई जा बापा ओए। তো গাইড, তো এইবাৰ আমি এখন দলং বিচাৰি যাই আছোঁ। তো আপোনালোকে চাই থাকক, দলংখনৰ এটা চিনেমেটিক শ্বট লওঁ। তো এতিয়া আমি আহি পালোঁ, দলংখন ইয়াতে আছে। তো গাইজ আমি তাৰ পৰা ওলাই আহিলোঁ, এতিয়া আমি ঘৰলৈ যাম। তো আমি এতিয়া গেট আহি পালোঁ। গেটত মানে যিখন পাছ দিছিলে আমাক, সেই পাছখন আকৌ ইয়াত জমা দিব লাগিব। তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক গাইজ। তো এতিয়া আমি ক'ৰবাত কিবা এটা খাই ল'ম, ভোক লাগিছে। তো আপোনালোকে লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক, তেতিয়ালৈ নেক্সট ভিডিঅ' এটাত লগ পাম গাইজ। তো আপোনালোকে ছাপোৰ্ট কৰক।